মাজনী হাতত ৰিয়ালৈ পানী তুলি থাকোঁতে মাজনী নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম আজি আন এটা ভিডিঅ'লৈ আজি যাম আমি গিণ্ডি যিটো মানে চেন্নাইত আজি বিহু ফাংচন হৈছে বাবু বৰুৱা আহিছে আমি চাবলৈ গৈ আছোঁ মোৰ লগত আছে দেখি পিছফালে গোটেই অসমৰ মানুহবিলাক বহি আছে আমি 12-15 এইফালে ফটো মাৰি আছে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহি পাই গ'লোঁ আমি বৰ্তমান গিণ্ডি বেছি দূৰ নাই আৰু আমি পামগৈ এতিয়া জাষ্ট এইফালে একদম বিহুটো নপাতে নাচি নাচি গৈছে এইকেইটা দেখিছোঁ আৰু আগত কেইটামান গৈ আছে মানুহ বহুত গৈ আছে বৰ্তমান মানে অসমত কি হ'ল অসমততো ফ্ৰী হয় ইয়াত হ'ল কেৱল কিবা টিকেট কিবা দিব লাগে বুলি ইয়াত এইবিলাক কিবা হাতত পিন্ধাই দিছে এইটো পিন্ধাই দিছে কিবা বাবু বৰুৱা কিবা লাইভ শ্ব' এনেকৈ লিখি পঠাই দিছে আৰু আমি গৈ আছোঁ এতিয়া ভিতৰৰ ফালে এইফালে মানে ইয়াতে হ'ব বেয়া লাগে চাবাদে নাচনি পিছলিনো কৰিবা তুমি ক'লৈ চব বিভিন্ন ধৰণে গৈ আছে এইবিলাক দেখিছ গোটেই অসম নাচি নাচি চাবলৈ গৈ আছে পাতিছে তাত পাই গ'লোহি মোক মাজনী হাতত ৰিয়ালৈ পানী তুলি থাকোঁতে মাজনী পানী লাগিব মুঠিব মনীয় বুকুখন মলাই গুণাব তুমি ক'লৈ তুমি ক'লৈ যোৱা